হাই ফ্ৰেণ্ডছ, মই আকৌ এই ভিডিঅ'টো দুখ মনে বনাবলগীয়া হৈছে যিহেতুকে জুবিন দা আমাৰ মাজত নাই। মানি ল'বই পৰা নাই জুবিন দা নাই বুলি, বিলিভ নহয়। তথাপি এতিয়া কিবাকৈ একচেপ্ট কৰিছোঁ, হ'লেও যেন এইটো মিছা সেনেকুৱাই লাগি আছে। আৰু এইটো কোনো বদলাব নোৱাৰোঁ, আমি চেঞ্জ নহয়, এইটোৱে সত্য। মই এই ভিডিঅ'টো বনোৱা কাৰণ আছে, বহুত প্ৰশ্ন আছে, মোৰ বুলি নহয় গোটেই অসমবাসীৰে প্ৰশ্ন বহুত আছে। কিছুমান কাম হ'ব লাগিছিলে, বহুত কাম হৈ আছে, কিন্তু আৰু কিবা অলপ হ'ব লাগিছিলে। যেনেকৈ জুবিন দাৰ ড্ৰিম হাউচ আছিলে খাৰঘুলিৰ ঘৰটো 0 মাইলত, সেই ঘৰটোত জুবিন দাক এবাৰ হ'লেও আনিব লাগিছিলে। কিছুমান মানুহে সেই কথাটো কৈছে, ময়ো কৈছোঁ আনিব লাগিছিলে, ষ্টুডিঅ'ত লৈ যাব লাগিছিলে। জুবিন দাই যিহেতুকে গান গায়ে ভাল পালে, আমাৰ কাৰণে ইমান গান লিখিলে, গাইছে, তাতে লৈ যাব লাগিছিলে। তাৰপাছত আৰু বহুত সেনেকুৱা আছে, জুবিন দাই কিছুমান কথা নিজেও কৈ গৈছিলে, সেইখিনিও হ'ব লাগিছিলে। জুবিন দাৰ পুৰণা ভিডিঅ' এটা আছে মোৰ, নিজ মুখে জুবিন দাই কি কৈছিলে, সেই কামটো হ'ব লাগে। এই ভিডিঅ'টো গোটেই চাব, তেতিয়াহে বুজি পাব। মোৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ আছে, যিহেতুকে জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে, এটা দিন জুবিন দাৰ নামত দিব লাগে। আৰু সেই দিনটোত যাতে চিনেমা হলত জুবিন দাৰ যিকোনো যি চিনেমাই লাগে, যেন এখন হ'লেও চিনেমা লাগে সেই দিনটোত, আমি এইটো বিচাৰোঁ, হ'ব লাগে। কাৰণ জুবিন দাই ইমান কৰিছে, কৈ কৈ ভাগৰি যাম, কিন্তু শেষ নহ'ব। বহুত খবৰ পাই আছোঁ বাতৰিত, কিন্তু ক'ত কি বিশ্বাস কৰিম, একো মাথাই কাম নকৰা হৈ গৈছে। ফাৰ্ষ্টতেতো জুবিন দা নাই বুলি কিনে মাথা পাগল হৈ গৈছে। ছেকেণ্ড কথা, কিছুমানে কৈছে যে তেওঁক মাৰিছে, কিছুমানে কৈছে পানীত ডুবিছে, কিছুমানে কিবা কৈছে, কিমান কি নিউজ ওলাইছে, এইবিলাকতো কি ক'ম আৰু, কোনটো বিশ্বাস কৰিম, একো পাত্তাই পোৱা নাই। কি হৈছে, যিয়ে হৈছে, যদি কোনোবাই এইবিলাক কিবা কৰিছে, তেতিয়াহ'লে শাস্তি পাব লাগে। আৰু জুবিন দাই যিহেতুকে শান্তি বিচাৰিছিলে, এতিয়া যিখিনি কাম হৈ আছে জুবিন দাৰ, সেইখিনি শান্তিমতে হৈ যায় যেন, চৰকাৰে সেইখিনি সকলোখিনি কৰি আছে, আৰু ভালদৰে হৈ যায় যাতে, এইখিনি আশা কৰিছোঁ। জুবিন দাৰ পুৰণি ভিডিঅ' এটা আছে মোৰ তাত, সেইটো ভিডিঅ'টো মই দিম, এবাৰ চাই ল'বচোন জুবিন দাই কি কৈছিলে, সেই কথাখিনিও হ'ব লাগিছিলে। We are good friends, man. Sonu Shyam, আমি কেনেকুৱা ফ্ৰেণ্ড আমি? বোলো সেই ফ্ৰেণ্ডশ্বিপটো নাভাঙিব। এইটো মই ক'লো, বোলো তোৰ আৰু মোৰ ডিফাৰেঞ্চ আছে। তই মৰিলে কেলা বোম্বেও বন্ধ নহয়, বেংগলো বন্ধ নহয়, একো বন্ধ নহয়, কিন্তু মই মৰিলে কেলা 7 দিন কেলা অসম বন্ধ হ'ব। Because you are not a legend, I'm a legend, fucking. Don't fuck with me. একদম মুখৰ আগত কৈছোঁ। জুবিন দাই নিজ মুখে কি ক'লে শুনা পাইছে আপোনালোকে। 7 দিন বন্ধ থাকিব লাগেনে নাই আপোনালোকে জনাব মোক। আৰু যদি থাকিব লাগে, তেনেহ'লে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ আমি জুবিন দাৰ বাবে যি কৰিব লাগে সেই কৰিব পাৰোঁ। সেই গোটেই অসমবাসীয়ে দেখাই দিছে সকলোৱে কিমান মৰম কৰে। এই ছিংগাপুৰখনে আমাক গোটেই ধ্বংস কৰি পেলালে। তাতে আৰু কিছুমান মানুহৰ নাম আহি আছে, যদি সেই মানুহকেইজনেও কিবা কৰিছে, তেনেহ'লে সিহঁতেতো শাস্তি পাবই লাগে। শাস্তি দিয়াটো একদম জল্দি দিব লাগে যদি কিবা কৰিছে। আৰু এই ছিংগাপুৰখনেতো একদম চব চেছ কৰি পেলালে আমাৰ। আৰু এটা বহুত ডাঙৰ কথা এটা, সেইটো ইম্পৰ্টেণ্টো হয়, মই আৰু মোৰ হাজবেণ্ডে কথাটো পাতিছোঁ। যদি কিবা ভুল কথা হৈছোঁ তেতিয়াহ'লে ক্ষমা কৰি দিব, কিন্তু আমাৰ মতেদি জুবিন দাৰ নামত এটা মিউজিয়াম হ'ব লাগে। খাৰঘুলিৰ 0 মাইলৰ ঘৰটো যিহেতুকে ড্ৰিম হাউচ আছিলে জুবিন দাৰ, সেইটো পূৰা নহ'ল। যদি পাৰে সেইটোত গৰিমা বা আৰু চৰকাৰখনে যদি কিবা পাৰে, তাতে মিউজিয়াম এখন খুলিব। যদি তাতে জুবিন দাৰ বস্তুবোৰ ভালদৰে ৰখা হয়, আমি চাব যাব পাৰোঁ। তাতে যাই কিনে তাতে যেন অনুভৱটো ল'ব পাৰোঁ জুবিন দাৰ ওচৰত যোৱা বুলি। কাৰণ ময়ে আজিলৈ জুবিন দাৰ ওচৰত কেতিয়াও কাষৰ পৰা কথা পাতি নাপালোঁ। টিভিত দেখিছোঁ, ওচৰৰ পৰা যোৱা দেখিছোঁ, কিন্তু আজিলৈ লগ নাপালোঁ, ওচৰৰ পৰা কথা পাতিব নাপালোঁ। তেনেকৈ বহুত মানুহ আছে। মনত এনেকুৱা ধৰণৰে কথাবোৰ আহি আছে, বহুত প্ৰশ্ন আহি আছে, সেইকাৰণে আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। মই এনেকুৱা ভিডিঅ' বনোৱা নাই এনে, কিন্তু জুবিন দাৰ কাৰণেই বনাইছোঁ। জুবিন দাৰ যি হৈ গ'ল, বহুত দুখ লগা কথা, হ'ব নলগা বস্তু এটা হৈ গ'ল, সেইকাৰণে আপোনালোকৰ আগত মনৰ কথাখিনি খুলি কৈছোঁ। কিন্তু কি কৰিম আৰু, যদি কিবা ভুল হৈছে কিবা কোৱাত, কিবা কথা, তেনেহ'লে ক্ষমা কৰি দিব। আৰু জুবিন দা য'তে থাকে ভালে থাকক যেন।
জুবিন দা সদায় আমাৰ মনত থাকিব। জুবিন দা সদায় যুগে যুগে অমৰ হৈ থাকিব। সেইখিনিয়ে আছিলে ক'বলগীয়া। জয় জুবিন দা। মই মৰিলে এইটো গানে বাজিব কিন্তু। So this song is so important for you, for me, for everyone. তোমার ছবি ধরা বিরা গোপনে আমি আর কোন তুমি যেমন